গুইজানবাসীৰ কষ্ট দেখিছে, কিমান কষ্টত তেওঁলোকে দিন পাৰ কৰিছে। ইমান কষ্টত দিন পাৰ কৰিছে। তিনিচুকীয়া গুইজান হয়, তিনিচুকীয়াৰ গুইজান হয়। নহ'লে দেখিছে নহয়। তিনিচুকীয়াৰ গুইজান চব বন অধীক্ষকৰ কাৰ্যালয় নেকি? হয়, দেখিছে হা নামিব লাগিব ইয়াতে। হ'ব দিয়া, একো নাই। ইমান কষ্ট চব। চেণ্ডেল খুলি লৈছে হাতত, চেণ্ডেল গুইজানবাসী কিমান কষ্টত আছে চাওকচোন আপোনালোকে এবাৰ নিজে ভাবিছক। ৰাস্তাৰ ওপৰত এটা নৰ্দমা নাই, যোনটো এনেকুৱা এটা খাল নাই যিটো খালেদি পানীটো ওলাই যাব পাৰে তেওঁলোকৰ। এনেকুৱা এটা খাল নাই, আজি খাল নাই কাৰণে গুইজানবাসীৰ অৱস্থা এইটো হৈছে। চাওকচোন আপোনালোকে কিমান কষ্ট চব। ৰাস্তাৰ ওপৰত এক আঁঠু পানী দেখাতো, ইয়াতে এক আঁঠু পানী, আৰু তাৰ আগলৈতো বহুত আছিলে।